হেল্ল' বন্ধুসকল, পোনপ্ৰথমতে আপোনালোকক মোৰ এটা ভিডিঅ'লৈ আজি নমস্কাৰ জনাইছোঁ। আজি মনসা পূজা আমাৰ মালিগাঁও চাটেল গেটত মনসা পূজা। মালিগাঁৱৰ যিখিনি ৰাইজ আছে, পাহাৰ অঞ্চল হওক, মালিগাঁও চাটেল গেট হওক, সকলো আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাম। আপোনালোকে সম্পূৰ্ণকৈ চাব। প্ৰথমটো কাৰ্যসূচী আজি আমাৰ 1990 চনৰ পৰা প্ৰতিষ্ঠা হৈ থকা মনসা মন্দিৰত ধৰ্মধ্বজা আমি ঢুলীয়া কালীয়া সমন্বিতে আমি উপস্থাপন কৰিলোঁ। মনসা মন্দিৰ কি গুৱাহাটী অঞ্চলৰ এটা নাম জ্বলা মন্দিৰ হিচাপে স্বীকৃতি পাইছে। ইয়াৰ মূলতে এজন মানুহক মই প্ৰথমতে নমস্কাৰ কৰিলোঁ, স্বৰ্গীয় অৰবিন্দ শৰ্মা। আমি আমন্ত্ৰণ কৰি অনা ঢুলীয়া তেখেতসকলে মা মনসাক আদৰিব। ইতিমধ্যে আমাৰ পূজাৰ আৰম্ভ হৈছে, পুৰোহিত বহিছে। প্ৰথমতে সেৱা ভাগেদি জনাই লৈছোঁ। এটা 1টা বজাত শান্তি মানে পুষ্পাঞ্জলি দিব পাৰে আৰু আমাৰ স্থায়ী পুৰোহিত তেখেত। আহিব, সোনকালে আহিব, আৰু এবাৰ আহিব। অহাৰ কাৰণে ভাল লাগিল আপুনি, আৰু এবাৰ আহিব। চেষ্টা কৰিম এবাৰ মা মনসাৰ আশীৰ্বাদ ল'ব মানে ভাল ইউটিউবাৰ ভালেইটো। এতিয়া আমাৰ ওজাপালি আমাৰ আৰম্ভ হৈছে। মনসা মন্দিৰৰ বাৰ্ষিক স্মৰণীয় এখন প্ৰস্তুত কৰি লোৱা হয়। সেই স্মৰণীয়খন আমাৰ ৰূপম দাক লগ পালোঁ। একেলগে আমাৰ পূজাত আহিব, তো সকলোৱে ভাল লাগিল। মোৰ এটা সৰু কৰি চেনেল এটা আছে। আচ্ছা, বিডি আছে, বিডি আছে, সকলোৱে ছাপোৰ্ট কৰিব। মানে আৰম্ভ কৰিছোঁ। ফেচবুক পেজ এটা আছে, ভৱেন দাস বোলা। ভৱেন দাস সকলোৱে ভাল লাগিল মন্দিৰত আহি। শান্তি হ'ব, সকলোৱে যেন নিজৰ নিজৰ ঠাইত বহে বা থিয় হয়, যেনেকৈ সুবিধা হয় সেনেকৈ যেন থাকে। ধূপ দিয়া ঘৰটো আমি বনাইছোঁ, কিন্তু আপোনাৰ এই ইয়াত মানুহ এইবাৰ বহুত হৈছে, গতিকে সকলোকে কষ্ট হৈছে আৰু উপায় নাই। আমাৰ মনসা পূজাৰ সকলো কাম সম্পূৰ্ণ হ'ল। শৰ্মা ডাঙৰীয়া ভৱেন দাস তেখেতৰ আজি পুনৰবাৰ অহা বছৰ আশাৰে মোৰ ভিডিঅ' এখন চেনেলৰ পৰা জয় মা মনসা।